Hello everyone, good morning and welcome to my channel. আৰু নমস্কাৰ সকলোকে। আজি ক্লাছ যোৱা নাই আৰু এতিয়া 10টা মান পাইছে আৰু আজি আমাৰ মৰ্নিং মেগী হয় যিবোৰ ক্লাছলৈ গ'ল খুৰীয়ে বনাইলে এতিয়া মই মেগী বনাম আৰু আজি দিনটোত কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া মই মেগী বহাইছোঁ এয়া কাটি লৈছোঁ মই আলু আৰু গাজৰ এনেকৈ মই ফ্ৰাই মেগী বনাম এয়া মোৰ মেগী হৈ গ'ল এতিয়া মই ৰুমলৈ লৈ গৈ আছোঁ মানে মেগী মোৰ যিহেতু ছেকেণ্ড ফ্ল'ৰ হয় তো ৰুমতে গৈ পেলাই বহি কৰি ভালকৈ খাম আৰু এতিয়া মোৰ ৰুম পালোহি মোৰ ৰুম পালোহি তো মেগী বনালোঁ মেগী বনাই এতিয়া ৰুমলৈ লৈ আহিছোঁ ৰুমতে খাম আৰু দিনটো কি কৰোঁ যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু একদম ইগন'ৰ মাই ফেচ বুলি কয় যে তেনেকুৱা আৰু ৰাতিপুৱা উঠিয়েই ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকক শেষৰলৈকে কি কৰোঁ আজি দিনটোত অ'কে তো মই মেগী খালোঁ খাই ফ্ৰেছ হ'লোঁ আৰু এতিয়া মই ওলাইছোঁ আজি মোৰ লাইফৰ বহুত স্পেচিয়েল হয় তাই তো তাইক মই লগ কৰিব গৈ আছোঁ আফটাৰ এ ভেৰি লং টাইম আৰু ছাডেনলি প্লেন বনিলে মানে তাই ফোন কিনিব আহিব আৰু মোক ক'লে ওলাই পেলাই লগ কৰিম আৰু তাই কোন হয় আৰু তাই কি ফোন কিনে তো গোটেইখিনি আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তো আপোনালোকে চাই থাকক দেৰিয়ে হৈ গ'ল ভাত খালোঁ যিহেতু অলপ দেৰি হৈ গ'ল এতিয়া মই গৈ আছোঁ অলপ কেমেৰাটো চাফা কৰি লওঁ এতিয়া ভালকৈ দেখিছে তো এতিয়া মই গৈ আছোঁ ফোন কৰিছিলে অলৰেডি মোৰ বহুত দেৰি হৈ গ'ল মানে খুৰীয়ে ভাত চাত খুৱাই মেলি পঠিয়াইছে একেবাৰে তো এতিয়া মই টমটমতে যাম তাই ফোন কৰিছিলে তাই ফোনটো কিনিলে বাৰু কাৰণ মোৰ বহুত দেৰি হৈ গৈছিলে আৰু এয়া হৈছে মিছ প্লাবিতা শৰ্মা ছেম মই 5 তুমি 7 মুখখন দেখুৱাই দিয়া নতুন ঠাইলৈ কেনেকুৱা অনুভৱটো বহুতেই বেছি ভাল হৈছে কিমান বছৰৰ মূৰত তুমি নতুন ফোন ডিগ্ৰী ফাৰ্ষ্ট টাইমত লৈছে আজি বহুত সুখী কিন্তু পাৰ্টি নিদিয়ে অসভ্য ছোৱালীয়ে এনেও নিদিওঁ তাইক মই ফাৰ্ষ্ট লগ পাইছিলোঁ যেতিয়া মই HS পঢ়িবলৈ নগাঁৱলৈ আহিছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আছে শ্বি ইজ ভেৰি স্পেচিয়েল টু মি এতিয়া আমি গৈ আছোঁ ঢাকাইপতি অলপ কাম আছে তাই ক'লে পাপৰি চাট খাওঁ আৰু মোৰো বহুত খাবলৈ মন গৈ আছিলে ঢাকাইপতিত এনেও RD ফ্ৰণ্টত এনেকৈ বহুত সৰু দোকান থাকে খাবলৈ বহুত ভালো হয় নগাঁওবোৰে জানেই হৈছে প্লাৱনা বাৰো অলপ কাম আছিলে বাই এক্সট্ৰাকৈ কিছুমান বজাৰ কৰিবলগীয়া আছিলে কৰিলে আৰু এতিয়া সিহঁত যায়গৈ আৰু মই দিয়া খোজকাঢ়িয়ে আহি আছোঁ টমটম এতিয়ালৈকে পোৱা নাই তো চলো পেডেল হি চলতে ৰহো তো ফাইনেলি টমটম এখন পালোঁ টমটমতে আহিলোঁ বাৰু ভিডিঅ' কৰা নাই টমটমত তো এতিয়া মই হোষ্টেল পালোহি তো ফাইনেলি ৰুম পালোহি তো কি কৰিলোঁ আচলতে মোৰ যোৱা বহুত দেৰি হৈ গ'ল তো তেতিয়ালৈকে তাই ফোন কিনিলেই এইকেইটা আছিলে মোৰ বস্তু ল'বলগীয়া হেয়াৰ বেণ্ডছ এইকেইটা ল'লোঁ মই তাৰপিছত এতিয়া ফ্ৰেছ হৈ মেলি অলপ শুম তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ তো এতিয়া চাহ খাবলৈ বহিছোঁ চাহ খাওঁ চাহ খাই কৰি কি কৰোঁ চাওঁ বাৰু পঢ়িম চাগে অকণমান মানে কৈ দিছোঁ আৰু ঘৰৰ মানুহে চাব যে
খুৰী আমাৰ হোষ্টেলৰ ৱাৰ্ডেন, কিন্তু একদম মাৰ নিচিনাই মৰম কৰে আমাক। আৰু এয়া খুৰীৰ ফ্ৰেণ্ড বুলি কৈছে, কিন্তু খুৰীৰ ফেমিলি মেম্বাৰ্ছ নিচিনা ওচৰতে থাকে। আলহী চিপছ আনিলোঁ, এতিয়া শান্তি লাগিছে। তো অলপ উঠা দেৰি হৈ গৈছিলে, সেইকাৰণে মানে ওলাই যোৱা টাইমটো গুচিয়ে গৈছিলে। তেওঁ খুৰীক কৈ মেলি আৰু আকৌ মোক থৈ গ'লহি হোষ্টেলত। এতিয়া মই অলপ খাদ্যত লাগোঁ, তাৰপিছত বাকী চাই থাকোঁ আপোনালোকে। আপোনালোকে মানে কৰে নে নকৰে নাজানো, কিন্তু লাইক দুটা চিপছ, এইটো আৰু এইটো যদি আমি কওঁ, এইটো আমেৰিকান লেজ হয়, দুইটা চিপছ একেলগে মানে মিক্স কৰি এনেকৈ দুটা চিপছ একেলগে এয়া মানে খাই চাব, খাই চাই মোক ক'ব কেনেকুৱা লাগে। হেল্ল', এতিয়া 9টা বাজি গ'ল, আমাৰ ভাত হৈ গৈছে। তো ভাত খাবলৈ মাতিছে, এতিয়া তললৈ যাম, তলত ভাত খাম। আৰু আজি কি আছে ভাতৰ লগত তো দেখাম আপোনালোকক। এয়া আমাৰ ৰাইজসকলে ভাতত বহিছে। খুৰী, আমাৰ মৰমৰ খুৰী জুপিয়ে মুখখন ঢাকি দিছে, নহ'ব জুপি প্লিজ। এয়া আমাৰ খুৰীয়ে অন্ন গ্ৰহণ কৰিছে। আপুনি পনীৰ লোৱা নাই? আজি কেনেকুৱা হৈছে বা খাবলৈ কৈ দিয়া। বহুতেই বেছি ধুনীয়া বনাইছে খুৰীয়ে আজি। অৰ্চনা কৈ দিয়া। মোক নেদেখাব। আমাৰ দীপিকা ইজ মিচিং এখন থালি। আমাৰ জুপিতৰাৰ বাতি কাঁহী, তাই মুখখন নেদেখায়, সেইবাবে আমি বাতি কাঁহী দেখুৱাইছোঁ। আৰু আজি আমাৰ পনীৰ আছে, পনীৰ এইটো দেখুৱাই দিছোঁ। বেলেগৰ কাহিনী আছে, কিন্তু তুমি লেট হ'লা যে। অঁ পালং পনীৰ বনাইছোঁ। অঁ, কি বনাইছে খুৰী? পালং পনীৰ। তো এতিয়া ভাত খালোঁ। এতিয়া 10টা বাজিব আৰু উল্টাকৈ ধৰিব পৰা নাছিলোঁ। তো ভাত পানী খালোঁ, এতিয়া অলপ দেৰিকৈ শুম। পঢ়াটো নহ'লে বাৰু, অথনি পঢ়িম বুলি কৈছিলোঁ, কিন্তু ফোন আহিলে। বা এজনীয়ে ফোন কৰিছিলে, মানে মোৰ এক্স ৰুমমেট অনিমিতা বা, তোমাৰ নামটো কৈ দিছোঁ। বায়ে ফোন কৰিছিল, তো কথা পাতিলোঁ মেলিলোঁ, তাৰপিছত ভাত খাবলৈই হ'ল। আৰু আপোনালোকৰ লগত চিনাকি কৰি দিওঁ, এইটো মোৰ হৈছে সাৰথি। মানে মোৰ এতিয়া ৰুমমেট কোনো নাই, চিটটো খালী হয়। তো সিয়ে মোৰ পাৰ্টনাৰ আৰু সুখ দুখৰ লগৰী। আৰু বাকী আজিৰ দিনটো কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকে কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। আৰু কিবা ভুল হ'লে আপোনালোকে মোক ক'ব যে এইখিনি বেটাৰ কৰিব লাগে, এইখিনি। তো থেংক ইউ শেষৰলৈ চোৱাৰ বাবে। আৰু ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। বাই বাই এণ্ড গুড নাইট।